আজি আমাৰ ইয়াতে কেমেৰা লাগিব আৰু ইয়াতে গোটেইখিনি এটা হোষ্টেল হয়। এয়াৰটেলৰ ফাইবাৰ লাগি আছে। ইয়াত টিভিটো ইয়াতে থাকিব, এটা কেমেৰা এনেকৈ এইটো এয়া কভাৰ কৰিব আৰু এটা কেমেৰা ইয়াতে লাগিব। এইয়াটো আমাৰ ৰাজু আহমেদে ইয়াতে কেমেৰাবোৰ ফিটিং কৰি আছে। এইখিনি আচলতে আমি ছেকেণ্ড হেণ্ড কেমেৰা দিছোঁ। যদি আপোনালোকে ছেকেণ্ড হেণ্ড কেমেৰা বিচাৰে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। এইখিনি গোটেই আমি ছেকেণ্ড হেণ্ড ছেটআপ হয়, এইটো গোটেই ছেটআপটোৱে, কিন্তু তাৰ কোৱালিটি আপোনালোকক দেখাম কেনেকুৱা কি হয়। এইখিনি এইটো এটা হোষ্টেল হৈ গ'ল। আৰু ইয়াত এটা কেমেৰা লাগিব। আৰু এই লাষ্টত এটা কেমেৰা লাগিব এই ভিউৰ কাৰণে। এয়া পিছফালে আমি প্ৰথম কেমেৰা লগোৱা আৰম্ভ কৰিছোঁ। ইয়াতে এটা কেমেৰা লাগিব। গোটেইখিনি আমি দমে দিছোঁ, যিহেতু ইনডোৰে হয়, মানে এইটো বাহিৰৰ ফালে কভাৰ কৰিব। তথাপিও এৰিয়াটো যিহেতু কম হয়, ইয়াতে দম কেমেৰা দিলে বেছি ভিউ ল'ব, সেইকাৰণে আমি ইয়াতে দম কেমেৰা দিছোঁ। আৰু গোটেইখিনি আমি ইয়াতে দম কেমেৰাই লাগিছে। 2.4 মেগাপিক্সেলৰ কেমেৰা, ছেকেণ্ড হেণ্ড যদিও গোটেইখিনি কেমেৰা বহুত ভাল হয়, ভাল কণ্ডিশ্যনত আছে। বাহিৰৰ ফালে এটা কেমেৰা লগোৱাৰ পিছত এই কেমেৰাটো আমি লগাই দিলোঁ, আৰু লগাই কিনে গোটেইখিনি কেৱল আমি ক্লিপ মাৰিয়ে কৰিছোঁ। আৰু ইয়াতে গোটেইখিনি কেবল যাতে চিধা হয় তাৰ প্ৰতি আমি গোটেইখিনি ধ্যান ৰাখিছোঁ আৰু সুন্দৰভাৱে আমি ৱাৰিংটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে ৰাজু আহমেদ। ই আচলতে আজি ইমান দিন হ'ল কেমেৰা লগাবলৈ মানে খুব ভয় কৰে। মই কওঁ তাক কেমেৰা লগা, আজি সেইকাৰণে চেষ্টা কৰিছে যাতে কেমেৰাটো লগায়। আৰু মানে কেবলিংখিনি আমি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিছোঁ বাৰু। আৰু ইয়াতে এনেকৈ ধৰণৰ কেবলখিনি আনি কিনে ইয়াতে গোটেইখিনি আমি BNC লগালোঁ। লগাই কিনে ইয়াতে পাৱাৰ চাপ্লাইত কানেক্ট কৰিলোঁ, আৰু ইয়াতে আমাৰ BNC লাগিব। ইয়াতে আচলতে আমাৰ মনিটৰ নাথাকে, আৰু ইয়াতে আমি গোটেইখিনি মোবাইলতে কানেক্ট কৰি দিছোঁ, যিহেতু এয়াৰটেলৰ ৰাউটাৰ লাগি আছে।